ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট আহিব এই এৰিয়াত আপোনাৰ ইনভেষ্টমেণ্ট আছে শ্বেয়াৰ হোল্ডাৰ আছে তেতিয়া এই এৰিয়াটো আপুনি নাযায় এই এৰিয়াটো এৰি পেলাই নাযায় আপুনি তেতিয়া আপুনি মৰেলি এইটো ধাৰণা আহি যায় যে এইটো মই ডেভেলপ কৰিব লাগে তো ইয়াত শিক্ষা ভাল হওক স্বাস্থ্য খণ্ডটো ভালেই হওক যাতায়াত ব্যৱস্থা ভাল হওক আৰু ল'ৰা ছোৱালীবিলাকে বাহিৰত যেতিয়া বিদেশত যাব খোজে নাচ কৰিব খুজিছে বা বিজনেছ কৰিব খুজিছে এইবিলাক গোটেই লিংকেজ সুবিধাটো যাতে ইয়াৰ পৰাই পায় এইখিনি সুবিধা যদি কৰি দিয়া হয় বিটিআৰ হিচাপে ইমান এমপ্লয়মেণ্ট দিব নোৱাৰি কিন্তু বাহিৰত এমপ্লয়মেণ্ট পোৱাৰ সুবিধাখিনি যদি আপুনি কৰি দিব পাৰে তেতিয়াহ'লে ইয়াত শান্তি স্থায়ী হ'ব ইয়াত অশান্তি সৃষ্টি কৰিবৰ কাৰণে কোনেও চিন্তা নকৰে এই আজিৰ যিটো ইনিচিয়েটিভ এটা ৰিচাৰ্চ বেছ ইনিচিয়েটিভ হ'ব ইয়াৰ পৰা কি ফাণ্ডিং পায় এইটো BTC গভৰ্ণমেণ্টে কিমান দূৰলৈকে কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰে তেওঁলোকে চাব লাগিব কিন্তু এটা BTR 4-5টা ডিষ্ট্ৰিক্টত এই অকল এইখিনি এৰিয়াত শান্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিলেও নহ'ব সাৰাউণ্ডিং এৰিয়াটো এটা ষ্টেবিলিটি এটা লাগি যাব আমাৰ এৰিয়াৰ কনফ্লিক্টটো ইণ্টাৰনেশ্যনেল নহয় আৰু ঐতিহাসিকো নহয় যেনেকুৱা বা ধৰ্ম বেছো নহয় ৰিলিজিয়াছ কনফ্লিক্টো নহয় তো আমাৰ ইয়াত এটা কম্পিটিং এটা ইণ্টাৰেষ্ট আছে আমাৰ ইয়াত এইটো যদি আপোনালোকৰ সেইটো আমাৰ কিয় নহয় এটা কম্পিটিং ইণ্টাৰেষ্ট আছে আৰু সেইটো নাইকিয়া হৈ যাব যেতিয়া প্ৰত্যেকজন ইণ্ডিভিজুৱেলে যেতিয়া ব্যক্তিগতভাৱে ছ'চিয়েল আৰু ফাইনেন্সিয়েলি ছেকিউৰ্ড ফিল কৰিব তেতিয়া এইবিলাক ডিফাৰেঞ্চ নাথাকে বড'লেণ্ড ইউনিভাৰ্চিটি আৰু বড'লেণ্ড টেৰিটৰিয়েল ৰিজন দুয়োটাও মিলি পেলাই জইণ্ট এটা ভেঞ্চাৰ ইণ্টাৰনেশ্যনেল চেমিনাৰ ইয়াত অৰ্গেনাইজ কৰিছে মেইনলি বিষয়টো হ'ল যে দ্য প্ৰচেছ অফ ৰিকনচিলিয়েশ্যন ইন দ্য BTR status and further steps forward linking research and civil society processes ইয়াত আমি শান্তিৰ কথা কৈ আছোঁ আৰু শান্তিটো কি হয় ডেভেলপমেণ্টৰ দ্বাৰাতে হ'ব পাৰে আৰু সকলোকে অধিকাৰ দিয়াৰ দ্বাৰাতে হ'ব পাৰে থিয়ৰিটিকেলি এইবিলাক আমি আলোচনা কৰোঁ কিন্তু ইয়াত এটা ৰিচাৰ্চৰ প্ৰয়োজন হৈছে আৰু যিটো স্থায়ী শান্তি আমাক আনিব পাৰে আৰু ইণ্টাৰনেশ্যনেল চেমিনাৰ আহিছে ডক্টৰ পিটাৰ এণ্ডাৰছন কপেনহেগেন ইউনিভাৰ্চিটিৰ পৰা আহিছে আৰু বিভিন্ন ভাৰতৰ যেনেকৈ JNUৰ পৰা আহিছে এজন প্ৰফেচাৰ হিষ্টৰিয়ান আহিছে আৰু যেনেকৈ সঞ্জয় হাজৰিকা ৰিনাউন মানে নৰ্থ ইষ্ট স্পেচিয়েলিষ্ট হয় কনফ্লিক্ট ৰেজুলেশ্যনত তেখেতৰ বহুতখিনি অৱদান আছে লোকেল ৰিচৰ্চ পাৰ্চন আছে এই আলোচনাটো খুব ফলপ্ৰসূ হ'ব আজি মই এই ইনগুৰেল ছেশ্যনটো ইনগুৰেট কৰিবলৈ পাই নিজকে মই খুব ভাল পাইছোঁ বিশেষকৈ কি আজিৰ পৰা যদি 20 বছৰ বা 25 বছৰ আগলৈকে এই অসম বা নৰ্থ ইষ্টাৰ্ণ ৰিজনত মানে ৰিকনচিলিয়েশ্যন বোলা প্ৰচেছটো ষ্টাৰ্টেই হোৱা নাছিল তেতিয়া মাইণ্ডছেট আছিলে কি যোনে অগ্ৰবাদ কৰে আইনৰ বিৰুদ্ধে যায় তেওঁলোকক ন বুলি কোৱা এটা হেবিট আছিল পলিটিকেল ক্লাছত গভৰ্ণমেণ্টে সদায় কোনোদিন মানে আলোচনা কৰিব বিচৰা নাছিল কিন্তু যেতিয়া অটল বিহাৰী বাজপেয়ী আহিলে প্ৰধানমন্ত্ৰী হিচাপে তাৰপিছত অন্যান্য ডক্টৰ মনমোহন সিং আহিছে এতিয়া মোদী আহিছে এতিয়া গভৰ্ণমেণ্টৰ নীতিটো হ'ল যে যিয়ে নহওক সকলোৰ লগত আলোচনাৰ মাধ্যমত সমাধান কৰিব লাগে এতিয়া এই আলোচনাৰ প্ৰক্ৰিয়াতে আমাৰ বড়োসকলৰ দুটা সশস্ত্ৰ সংগঠন এতিয়া মূলসুঁতিত জইন কৰিলে এটা হ'ল NDFT সকলো গ্ৰুপ আৰু এটা হ'ল BLT আগতে জইন কৰিছে তাৰপিছত আজি NSCN আহিছে যদিও তেওঁলোকৰ চলিউশ্যন ফাইনেলি হোৱা নাই কিন্তু ফিজ প্ৰচেছত সোমায়েই গ'ল আলফাৰ বেছিভাগে সোমাই গ'ল পৰেশ বৰুৱাৰ বাঢ়ি গ'ল এই ৰিকনচিলিয়েশ্যন প্ৰচেছ যদি চাই এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰু স্পেচিয়েলি আছাম ইট ইজ ইন দি ৰিকনচিলিয়েশ্যন প্ৰচেছ আৰু অকল BTAT বুলি নহয় কিন্তু ৰিকনচিলিয়েশ্যন কেতিয়া সম্ভৱ হয় এই চেঞ্জটো আপুনি আনিব পাৰিব লাগে যে আমাৰ ইয়াত যিটো ৰিচৰ্চ এইটো লৈ পেলাই আমি যে এই অঞ্চলটো ডেভেলপ কৰিব লাগে ইট ইজ এ শ্বেয়াৰ ৰেছপনচিবিলিটি মানে এইটো অকল বড়োসকলৰ নহয় বা কোনোবা জনগোষ্ঠীৰ নহয় এই ডেভেলপমেণ্টটো শ্বেয়াৰ্ড ৰেছপনচিবিলিটি বাই ইলেকশ্যনটো যাব 5টাহে যিহেতু আমি ইমান চিৰিয়াছলি চিন্তাও কৰা নাই 5টাৰে মানে NDA ওলাই যাব যেন লাগে সামগ্ৰীটো কংগ্ৰেছৰ আছিল তেওঁলোকে অলপমান জোৰ দিব তাত তথাপিও যি ধৰণৰ ৰণকৌশল অৱলম্বন কৰা হৈছে বিজেপিৰ তৰফৰ পৰা বিপ্লৱ ৰঞ্জন তাক কেণ্ডিডেট দিছে তেওঁ বহুত ষ্ট্ৰং কেণ্ডিডেট
আৰু চিৰাঙত মই যিটো দেখিছোঁ চিডলি পুৰণা সমষ্টি হিচাপে ইয়াত এটা ফ্ৰেণ্ডলি মেটচে হৈ যাব চব দলৰ কোনেও মানে ইয়াত UPPLক হৰুৱাবৰ কাৰণে খেলিব অহা নাই ইয়াত মানে ফ্ৰেণ্ডলি মেচ নিজৰ অস্তিত্ব ৰাখিব লাগে 15 মাহে আছে নহয় জানো 15 মাহৰ পিছত আকৌ জেনেৰেল ইলেকশ্যন হ'ব ইয়াত কোনে মানে ইমান জোৰ মানে লগাই পেলাই শক্তি প্ৰয়োগ কৰি পেলাই কোনে UPPLৰ লগত যুঁজিবলৈ আছে UPPLৰ কাউন্সিলত গভৰ্ণমেণ্ট আছে আৰু আমাৰ কিবা আছে ষ্টেটৰ গভৰ্ণমেণ্ট আছে আৰু দিল্লীতো আমি এলায়েন্সত আছো MP 2জন আছে তেনে ক্ষেত্ৰত ভোটদাতা ৰাইজেও ইমান এটা ইনচেণ্ট হৈ থকা এই ভুলটো নকৰে মানে কোনোবা অপজিশ্যনক ভোট দি পেলাই যে এৰিয়াৰ কাৰণে অন্যায় কৰিব সেই ভুলটো নকৰে সেইকাৰণে নিৰ্মল কুমাৰ ব্ৰহ্ম মই 1 লাখ মান ভোটত জিকি যাব বুলি মই এটা ধাৰণা তাৰমানে আগৰে সেই যে মানে ডিফাৰেন্সটো প্ৰায় মানে 96,000 ভোট পাইছিলে আৰু ইয়াৰ ভিতৰত 36,000 না 35,000 ডিফাৰেন্স আছিল জিকাটো এইবাৰ 1 লাখত গুচি যাব মানে মোৰ ধাৰণা মানে 40 লাখ মান ডিফাৰেন্সত জিকি যাব প্ৰাক্তন তেওঁ স্বাভাৱিক তেওঁ এজন প্ৰাক্তন মন্ত্ৰী আৰু পলিটিকেল এলিমেণ্ট হিচাপে পলিটিকেল ব্যক্তি হিচাপে সদায় এক্টিভ হ'ব বিচাৰে ময়ো বিচাৰিছিলোঁ আগত তথাপিও মই পোৱা নাছিল কিন্তু তেওঁ বিচাৰিব ইয়াত বেয়া পাব লগা একো নাই কিন্তু আমাৰ দলীয় নেতৃত্বই বহুতখিনি কথা হয়তো বা বিচাৰত ৰাখি পেলাই নিৰ্মল কুমাৰ ব্ৰহ্মক দিছে আৰু চন্দন ব্ৰহ্ম যোৱাকালি নিজে কেম্পেইনত নামিল চালাকটি এইবিলাক এৰিয়া আমাৰ কোনো বিবাদ নাই আৰু ঠিকে চলি আছে